এতিয়া হয় মই আপোনাৰ নিজৰ কেৰিয়াৰৰ কথাখিনি গম পালোঁ এতিয়া মই আৰু নেক্সট কুৱেশ্যনলৈ আহিছোঁ আপোনাৰ তাত আমি এক্সাৰচাইজ কৰি কিমানখিনি ধৰক আমাৰ বেমাৰ আজাৰ মানে ভাল কৰিব পাৰোঁ বহুতে কয় এক্সাৰচাইজ কৰি বেমাৰৰ পৰা হাত সাৰিব পাৰি আৰু সেইটো কিমানখিনি সঁচা জনাবচোন মোৰ যিটো থিয়ৰী মোৰ যিটো প্ৰেক্টিকেল নলেজ 100% সঁচা কথা বহুতো বেমাৰ যিবিলাক বেমাৰ মেডিচিনত ঠিক হ'ব নোৱাৰে সেইবিলাক বেমাৰ মানে এক্সাৰচাইজ কৰি শৰীৰ চৰ্চা কৰি কেনে ঠিক কৰিছোঁ মই কৰিছোঁ ক্লাইণ্টবোৰক আৰু বহুতকেইটা এনেকুৱা এক্সাম্পল আছে বহুতখিনি বেমাৰৰ পৰা ৰিলিজ পাব পাৰে তাৰ ভিতৰতো চুগাৰ প্ৰেছাৰ তাৰপিছত জইণ্ট পেইন সেইবিলাকতো নৰ্মেল সেনেকুৱা বহুত বেমাৰ ঠিক কৰিছোঁ তাৰোপৰি পেৰেলাইজ পেচেণ্ট মই ঠিক কৰি পাইছোঁ ওৱান চাইড পেৰেলাইজ পেচেণ্টক মই ঠিক কৰি কেনে মানে পূৰা ৰিকভাৰী কৰি ফুল্লি ৰিকভাৰী কৰি কেনে কম্পিটিশ্যন খেলাইছোঁ ফিজিকেল হেণ্ডিকত খেলাই মিষ্টাৰ আছামলৈ তেখেতক মেডেল আনাইছোঁ সেনেকুৱা ধৰণৰ সেই আছে এক্সাম্পল আছে হয় এতিয়া জনাব বহুতে কয় যে আপোনাৰ জিম আহিয়ে বডি বনাব বিচাৰে বা জিমত গৈয়ে কিছুমানে ভাবে যে মই এমাহতে বডি বনাম ধুনীয়া বনাম সেইটো কি অকল জিমত মানে এক্সাৰচাইজ কৰিয়ে বডি বনাব পাৰি নে তাৰ উপৰিও আৰু আপোনাৰ বহুতখিনি কিবা কিবি নিয়ম থাকে আজিকালি যিটো জেনেৰেশ্যন মই ধৰক 2009 পৰা ষ্টাৰ্ট কৰিলোঁতো এই 2009 আৰু 2020 11 বছৰৰ মাজত বহুতখিনি চেঞ্জ হৈ গ'ল মানে এই জিমৰ ক্ষেত্ৰত হওক বডি বিল্ডিং ক্ষেত্ৰত হওক মানে আকাশ পাতালৰ ডিফাৰেণ্ট আহি গ'ল আমি সেই এতিয়া যিটো বস্তু আমি এইটো পোৱা নাছিলোঁ 2010-9 এতিয়া বহুত এডভান্স হৈ গ'ল আৰু এই এডভান্স হোৱা এক প্ৰকাৰে ভালো হৈছে বেয়াও হৈছে বেয়া কেনেকুৱা হৈছে ইউটিউব চাই কেনে ল'ৰা ছোৱালীবোৰে মানে ট্ৰেইনাৰৰ পৰামৰ্শ ল'ব টান পায় তাৰোপৰি তেওঁলোকে ভাবে যে বহুত ইউটিউবাৰ আছে যে ইমান কম দিনত এনেকুৱা হ'ব এনেকুৱা সকলো মিছা কথা যিমানে যি কৰক ধৈৰ্যটো লাগিব পৰিশ্ৰম লাগিব তাৰোপৰি টোপনি যিটো ৰেষ্ট সেইটো লাগিব আৰু ডাইট মেইনলি হ'ল ডাইটটো যিটো খোৱাৰ ওপৰতে খেল শকত হ'ব খুজিলেও খাব লাগিব যিটো গেইনিঙৰ কাৰণে আৰু যদি ক্ষীণাব খোজে সেই ডাইটৰ ওপৰতে মেইন খেলখন হয় সেই খেলখনৰ আপোনাৰ সেই ধৈৰ্যটো নাথাকে বহুত ষ্টুডেণ্ট আহে এক মাহতে বডি লাগে 2 মাহতে লাগে তেতিয়া মই মানে ডাইৰেক্ট কৈ দিওঁ যে মই নোৱাৰিম তুমি বেলেগৰ তাতে যোৱা যিহেতু মোৰ 11 বছৰ লাগিছে এইখিনি ষ্টেজ আহি পাওঁতে তেনেহ'লে সেই বস্তুটো পৰিশ্ৰমৰ দ্বাৰা হ'ব না সেনেকুৱা আৰু কথাটো এখন মানে খেল খেলিবলৈ আপোনাৰ কিমানমান টকাৰ এনে প্ৰয়োজন হয় আচ্ছা সেইটো ডিপেণ্ড কৰে মানুহটোৰ বডি কেটেগৰীৰ ওপৰত বডি ৱেটৰ ওপৰত কাৰোবাৰ 55 কেজি আছে তেখেতৰ খৰচ অলপ কম হ'ব কাৰোবাৰ 100 কেজিৰ মানুহজনৰ খৰচটো বেছি হ'ব তথাপি মই এটা এভাৰেজ হিচাপে ক'ব পাৰোঁ 30,000 to 40,000 এটা কম্পিটিশ্যনৰ কাৰণে ভালকৈ যদি প্ৰিপেৰেশ্যন কৰে অভাৰঅল টাইটেলৰ কাৰণে ভাবি 30,000 to 40,000 মাহত খৰচ হয় আৰু এটা কথা শুনিছোঁ ইলেক্ট্ৰনিক জিম আৰু আইৰণ জিম এই দুটাৰ মাজত মানে ডিফাৰেঞ্চ কি আছে জনাব নেকি ইলেক্ট্ৰনিক জিম বুলি ক'লে বহুতে ভাবে কি কাৰেণ্টত মানে মই থিয়ৰিটো কৈছোঁ দেই বহুতৰ কনচেপ্টটো কৈছোঁ আমিও আগতে তেনেকৈ ভাবিছিলোঁ আজিৰ পৰা প্ৰায় 10 বছৰ আগতে ইলেক্ট্ৰনিক বুলি শুনি পেলাই তেনেকুৱাই ভাবিছিলোঁ এতিয়া গম পালোঁ ইলেক্ট্ৰনিক বুলি ভাবিলে বহুতে ভাবে কি একদম মানে মেচিনটোৱে ছাপৰ্ট দিব মেচিনটোৱে গোটেইখিনি কৰি দিব সেনেকুৱা নহয় ইলেক্ট্ৰনিক বোলা বস্তুটো হ'ল কি তাতে দুটা জাষ্ট আপোনাৰ এই থাকিব যে ৱেট কিমান সেইটো লেখা থাকিব আৰু আপোনাৰ কেইবাৰ মাৰিলে সেই বস্তুটো ৰেপিটেশ্যনটো লেখা থাকিব বেলেগ বাকী নিজে যেনেকৈ এক্সাৰচাইজ কৰে মেচিনত তেনেকৈ নিজে পৰিশ্ৰম কৰিব লাগিব আৰু আইৰণ আৰু ইলেক্ট্ৰনিকৰ মাজত ডিফাৰেঞ্চ হ'ল কি আজিকালি যিবিলাক মাল্টি মেচিন আছে বহুত এডভান্স লেভেলৰ আহিছে আগৰ যিবিলাক আইৰণ আছিল আমাৰ সেই আইৰণবিলাকৰ ডিজাইনবিলাক অলপ বেলেগ আছিল আৰু আইৰণবিলাকৰ চাউণ্ডবিলাক বেলেগ আছিল যেতিয়া প্লেটৰ চাউণ্ড হওক মেচিনৰ চাউণ্ড হওক এতিয়াৰবিলাক মানে এডভান্স লেভেলত অলপ আহি গ'ল মেচিনবোৰ সেয়ে কিন্তু কষ্ট দুইটাতে কৰিব লাগিব কষ্ট দুইটাত কৰিয়ে তেতিয়াহে বডি হ'ব আৰু আপোনাৰতো এতিয়া এখন নিজৰ জিম এখন আছে সেইখন আপুনি কিমানমান মানে চনৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু তেনেকুৱা কিয় ভাবিলে যে জিম মই নিজে খুলিম তেনেকুৱা কিয় ভাবিলে কওকচোন এতিয়া কথাটো হ'ল কি মই যিহেতু এজন বডি বিল্ডাৰ হয় আৰু মই মানে বিচাৰিছোঁ যে মই আজিৰ ডেটত 2020 যিটো আপ টু ডেট ট্ৰেইনিং বা যিটো এক্সাৰচাইজৰ যিটো শুদ্ধ পষ্টাৰ বা এক্সাৰচাইজবিলাক শুদ্ধ এক্সাৰচাইজ কাৰ বডিত কি লাগে প্ৰপাৰ ট্ৰেইনিংটো সেই ট্ৰেইনিংটো যাতে মই নিজৰ এই এৰিয়াটোত বা জেগাখিনি দিব পাৰোঁ নিজৰ ভাই ভণ্টিসকলক হওক বা মোতকৈ ডাঙৰ দাদা বাইদেউসকলক হওক সেইটো ভাবি কেনে মানে মই জিমখন ষ্টাৰ্ট কৰিছোঁ মই এনে এজ এ বিজনেছ হিচাপত মই ধৰক হয় সেই বস্তুটো মই দিব বিচাৰিছোঁ মই যে বিজনেছ হিচাপত খোলা নাই এই বস্তুটো সেই প্ৰপাৰ নলেজটো মই মানে দিব বিচাৰিছোঁ আৰু মোৰ জিমত মই আগত থকালৈকে মোৰ আগত থকালৈকে মই আজিলৈকে কাকো ভুলকৈ মই হেৰি কৰা নাই মানে দেখিলে পোষ্টাৰটো শুদ্ধ কৰি দিছোঁ
কিমানমান চনত এনে জিমখন ষ্টাৰ্ট জিমখন 2018 জানুৱাৰী মাহত আৰম্ভ হৈছিল। বহুত কথা জানিলোঁ আপোনাৰ পৰা আৰু এতিয়া জানিব বিচাৰিম আপোনাৰ ফিউচাৰ প্লেন বা আগলৈ আৰু আপুনি খেল খেলিব বিচাৰেনে বা কেনেকুৱা ধৰণৰ খেল আপুনি খেলিব বিচাৰে সেইটো জনাওকচোন। হয়, ইচ্ছাটো বহুত ওপৰলৈ আছে, কিন্তু সঁচা কথাত ক'ব গ'লে ইমান ওপৰলৈ নোৱাৰিম, যিহেতু আমি মিডিল ক্লাছ ফেমিলিৰ হয়, সকলোফালে চাব লাগে। আৰু আমাৰ বডি বিল্ডিঙত আজিৰ ডেটত 2010ৰ কথা হ'লে বেলেগ আছিল, 2010ৰ যিটো বডি বিল্ডিং আছিল, আজিৰ ডেটত বহুতখিনি খৰচ লাগে, মানে খোৱাৰ ওপৰত হওক বহুতখিনি যেনেকুৱা ভিটামিন টেবলেট, বহুতখিনি টেবলেট আছে এনেকুৱা যিটো বডিত লাগে, স্কিন টেবলেট হওক বহুতখিনি সেনেকুৱা, মানে বহুত খৰচাটো বাজেটটো বহুত বাঢ়ি যায়। সেই হিচাপে তেনেকুৱা ইনকাম আমাৰ এনেকুৱা নাই বা এনেকুৱা আৰ্নিং চ'ৰ্চ নাই, গোটেইখিনি চাব লাগিব। তথাপি মই হাৰ নামানো বা মই গিভ আপ কেতিয়াও নকৰোঁ, যিখিনি পাৰোঁ নিজে হেৰি কৰি যাম। নেক্সট মোৰ টাৰ্গেট মিষ্টাৰ শৰাইঘাট আছে, তাৰপিছত বাকী আৰু দেখা যাব পিছলৈ। ধন্যবাদ সঞ্জীৱ দা, আপুনি ইমানখিনি টাইম দিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজতো। আপুনি নতুন প্ৰজন্মক কি ক'বলৈ বিচাৰে? নতুন প্ৰজন্মক এটাই মেছেজ দিব বিচাৰোঁ যে জিমত আহা, আৰু গোটেই যিটো প্ৰজন্ম আছে গোটেইখিনিয়ে যাতে জিমত আহে আৰু ধৈৰ্য ৰাখি কেনে যাতে এক্সাৰচাইজটো কৰে আৰু ট্ৰেইনাৰৰ মানি কেনে এক্সাৰচাইজবোৰ কৰে, সেই ধৈৰ্যটো যাতে ৰাখে। 1 মাহ 2 মাহৰ মানে কাৰণে যাতে জিমত নাহে, ধৈৰ্য ডিচিপ্লিনৰ যোগেদিহে যাতে জিমত আহে, নিজে ফিট থাকিবলৈকে আহে, সেইটোৱে। ধন্যবাদ, আপুনি বহুতখিনি কথা জনালে। হয়, ধন্যবাদ বিটি ক্ৰিয়েশ্যন, আপোনালোকলৈও ধন্যবাদ। ফ্ৰেণ্ডছ, তেওঁ এজন ভাল ট্ৰেইনাৰ হয়, লগতে ইনষ্ট্ৰাক্টৰ। ময়ো এইখন জিমত আহিছিলোঁ, কিন্তু কিছুমান নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই এৰিবলগীয়া হ'ল। তেওঁৰ জিমখন আপোনাৰ গুৱাহাটীৰ নুনমাটিত অৱস্থিত বজৰংগী জিম। আপোনালোকে কণ্টেক্ট কৰিব পাৰে তেওঁক, মই মোৰ ডেছক্ৰিপশ্যনত মই তেওঁৰ নাম্বাৰ লগতে জিমৰ এড্ৰেছটো দি দিম। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।